হিমন্ত বিশ্ব শৰ্মা ছাৰে যে কৈছে যে মিয়াসকলে গোটেই অসমখন দখল কৰি আছে। হিমন্ত বিশ্ব শৰ্মাক মই সুধিব খোজোঁ যে মিয়া কাক কয় আৰু অসমীয়া কাক কয়? অসমত যিবোৰ মানুহে আছে তেওঁলোক কি অসমীয়া নহয় নেকি? অসমীয়া হোৱাৰ অসমীয়াৰ চৰ্তটো কি? আচলতে অসমীয়া কাক কয়? অসমীয়া সেইজনকে কয় যিজনে অসমৰ নাগৰিক। তো মিয়াসকলে অসমৰ নাগৰিক নহয় নেকি? মিয়াসকলে কি আকাশৰ পৰা পৰি আহিছে নেকি? মিয়াসকলে আকাশৰ পৰা পৰি আহিছে আৰু কৈ আছে যে মিয়াসকলে গোটেই অসমখন দখল কৰি লৈছে। যদি মিয়াসকলে দখল কৰি লৈছে অসমীয়াবোৰে কি কৰি আছে? অসমীয়াবোৰে কি কৰি তেওঁলোকে দখল কৰিব নোৱাৰে নেকি? তেওঁলোকে দখল কৰিব পাৰে না নাই? তো সিহঁতে যেতিয়া আগবাঢ়ি অহা নাই, চাওক আজি তেখেতসকলে কৈ আছে যে ঢালাই পাৰ্টিৰ ড্ৰাইভাৰত হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈ আছে ঢালাই পাৰ্টিৰ ড্ৰাইভাৰত চব মিয়া ভৰ্তি, চব্জি বেপাৰ ধান খেতি চব মিয়াই ভৰ্তি। আৰে ভৰ্তি নহ'ব কি হ'ব? আজি চাওক আৰক্ষীত আপোনাৰ কাক পাব? আৰক্ষীত পাব আপুনি গোটেইখিনি অসমীয়া মানে যিসকল আমাৰ হিন্দু ধৰ্মাৱলম্বী ভাইসকল। মিয়া মানেতো তেখেতে মুছলমানকে বুজাইছে ন। যিসকল হিন্দু ধৰ্মাৱলম্বী ভাই তেখেতসকলক চাব গোটেইখিনি আৰক্ষীত গোটেইখিনি চাকৰি SP DC চব তেখেতসকলৰে মানুহ। আজি গোটেই অসমত চাওক আপুনি চাকৰি কৰা মানুহ 80% আপোনাৰ হিন্দু ধৰ্মাৱলম্বী মানুহ। তো মুছলমানসকলে কি কৰিব? তেওঁলোকৰ এটাই উপায়, তেওঁলোকে কি কৰিব লাগিব? তেওঁলোকে ধান খেতি কৰিব লাগিব, চব্জি খেতি কৰিব লাগিব, ঢালাই কৰিব লাগিব, নহ'লে তেওঁলোকক আগবাঢ়ি আহিব দিয়ক। মই সেইটোৱে ক'ব খুজিছোঁ হিমন্ত বিশ্ব শৰ্মা। কেনেকৈ মিয়াই দাম বঢ়াই লৈছে? গোটেই যদি মিয়াই দাম বঢ়াই লৈছে, আজি চাওক এই জলকীয়া তেওঁলোকে 60 টকাত কিনি আনি কিনে 40 টকাত কেনেকৈ বিকিব? তেওঁলোকে অলৰেডি কিনি আনিছে 60 টকাত, তো তেওঁলোকে 80 টকাত বিক্ৰী কৰিবই লাগিব, যিহেতু 20 টকা তেওঁলোকক লাগিবই ন।